গুড মৰ্ণিং এভৰিৱান। কি খবৰ? সকলোৰে খবৰ নিশ্চয় ভাল, মোৰো ভাল। আৰু যদি আপোনালোকে মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে দেন ৱেলকাম টু মাই চেনেল। যদি আপোনালোকে মোৰ ফলোৱাৰ্ছে ছাবস্ক্ৰাইবাৰ চাই আছে দেন ৱেলকাম বেক টু মাই চেনেল। আৰু এইকেইদিন যে পূৰা ৰ'দ মানে একদম চোকাকৈ দি আছে দেন কি ক'ম আৰু একদম টিকা ফটা ৰ'দ বুলি ক'ব লাগিব। এনেকুৱাকৈ ৰ'দ দিছে মানে গৰম পৰিছে, এনেকুৱাকৈ থাকিব পৰা নাই মানে একদম মানে বেলেগ এটা একদম গৰম পৰিছে। আপোনালোকৰ কেনেকুৱা পৰিছে জনাবচোন দেই। আৰু এয়া ঠিক 9টামান বজাৰ, ৰাতিপুৱা 9টামান বজাৰ আৰু দৃশ্য আপোনালোকক দেখাই আছোঁ। আৰু ৰ'দৰ কাৰণে আচলতে মানে গৰমৰ কাৰণে ভিডিঅ' তেনেকৈ একো বনাবলৈ মানে মনেই যোৱা নাই। আৰু মই বোলো নাই নহ'ব, যিমান যি ৰ'দ হ'লেও মানে ভিডিঅ'টো বনামেই। মানে হাতত ল'লোঁ আৰু কেমেৰাটো। আচলতে গৰমত মানে মোবাইল এনেকৈ ল'বলৈও মানে মোবাইলে একদম ফুটি যাওঁ অৱস্থা হৈ যায়, কি ক'ম আৰু এইফালে মই কেমেৰা ইটো চাইডে ধৰিছোঁ মানে আচলতে নিজে চব কৰিবলগীয়া হৈ যায় যে আমাৰ যে মহাজনটো একো কৰিয়ে নিদিয়ে, সেইকাৰণে চব নিজে কৰিব লগা হৈ যায় আৰু কি ক'ম আৰু এইফালে ৰাতিপুৱা মুচিবলৈ লৈছোঁ। আচলতে গৰমৰ দিনত মানে ঘৰ চৰবোৰ মানে খুবেই মানে চাফা হোৱাটো প্ৰয়োজন, যিহেতু এইবোৰ বিচা চিচা মানে আদি কৰি পোক পতংগ মানে সেইবোৰ সোমাব মানে ভয়, আৰু সেইকাৰণে চাফা কৰি থোৱাটো ভাল আৰু দেন সেইবাবে ৰাতিপুৱা ৱেফাৰডাল ল'লোঁ ধুনীয়াকৈ মুচি কাচি ল'বলৈ। আৰু দেখিছে একদম ধুনীয়াকৈ মুচিবলৈ ল'লোঁ। আৰু যিহেতু গৰমো পৰিছে তথাপিও নাই নহ'ব, সেইবোৰ ভয়তে আৰু মুচিব লৈছোঁ আৰু আৰম্ভ কৰি দিছোঁ আৰু কামবালি বাই নিচিনাকৈ। একো নহয় দিয়ক, নিজৰ ঘৰতনো কি আৰু কামবালি বুলি ক'ব লাগিব আৰু নে কি কয়। আৰু চবেই চবৰ নিজৰ ঘৰততো কৰিবই লাগিব কাম। দেন আৰু কৰি আছোঁ আৰু কামেই জীৱন নহয় জানো। কাম নকৰিলেও মানুহ মানে চবেই মানে চবৰ নিজৰ ব্যস্ততাপূৰ্ণ কামেই কৰি আছে চবেই, কোনেনো এনেই আছে আজিৰ দিনত বুলিয়েই নহয় আৰু সেই আগৰ পৰাই এতিয়ালৈকে বৰ্তমানলৈকে মানুহৰ কামেই মানে মূল লক্ষণ। আৰু আপোনালোকে ভাবিছে চাগে এইগৰাকীয়ে বেছি মানে কাম কম কৰিছে দেন ভিডিঅ' আৰু কথাহে বেছি কৈ আছে। আচলতে ভিডিঅ'ও বনাব লগা হৈছে, কামো কৰিবলগীয়া হৈছে আৰু আপোনালোকক দেখাবওলগীয়া হৈছে। সেইকাৰণে অকণমান লেট হৈ গৈছে দিয়ক। এটা ৰুম যিহেতু মুচিছোঁ, মানে বাহিৰৰখিনিও মুচিম আৰু বাহিৰৰখিনি ইমান ভিডিঅ' কৰি নাথাকোঁ আৰু নে কি কয়। ইমানখিনিও আৰু ভিডিঅ' কৰিবলৈ পচিবলটো নহয়, আৰু যি পাৰোঁ আপোনালোকক দেখাইছোঁ। আৰু এইবোৰতো আচলতে দেখাব লগা নহয়, কিন্তু মইনো ঘৰত কিনো কৰি আছোঁ, কিনো কৰিছোঁ, কিনো কৰি থাকোঁ এটা নৰ্মেল দিনত, তো সেয়াকে আপোনালোকক দেখাইছোঁ। ইয়াতে বেয়া ভাবিবলগীয়া বা বেয়াকৈ দেখিবলগীয়া একো মানে কথা নাই। আচলতে আজি আপোনালোকে কোনোবাই ভিডিঅ' নবনাই নে কোনোবাই হেৰি কৰা নাই, দেখুওৱা নাই, কিন্তু মই বনাইছোঁ, মোৰ ভাল লাগে, সেয়া মোৰ নিজস্ব মোৰ নিজৰ কথা। সেয়া মানে কাৰো অধিকাৰ নাই জাজ কৰিবলৈ। যোনে যি কৰিছে কৰি থাকক নহয়নে, কিন্তু বেয়াটোতো মই কৰা নাই, ভালেইতো কৰি আছোঁ ন। আপোনালোকক দেখাইছোঁ। আপোনালোকেতো এইকণ সময় আৰু কিছুমানতো এইকণ সময় মোক দিছে এটা ভিডিঅ'ৰ কাৰণে, সেয়াই মোৰ কাৰণে যথেষ্ট। আৰু মুচি কাচি শেষত হ'ল ৰুমটো, আৰু বাহিৰৰখিনিও মুচিব লাগে। সিমানকৈ ভিডিঅ' কৰি নাথাকোঁ আৰু শেষত হ'ল। আৰু ওচৰৰে আইতা পাত ছিঙি আছিলে আইতাই, আৰু পানী খাম বুলি ক'লে, সেইকাৰণে পানী দিলোঁ। আৰু সেইফালে আমাৰ পোৱালিটোক দেখিছেনে ৰ'দত যি কৰি আছে। হাই এভৰিৱান। আৰু এতিয়া বাজিছে কেইটা দেখাইছোঁ দেই আপোনালোকক। দেখিছে 1:39। দেন এতিয়া মোৰ ক্লাছৰ টাইম আছিলে, মানে ডান্স শিকাই আছোঁ এতিয়া বৰ্তমান। মই যোনখন কলেজত পঢ়ি আছিলোঁ মানে এতিয়া ওলাই আহিলোঁ। দেন তাতে শিকাই আছোঁ 2-3 দিন, 6-7 দিনমান শিকাম চাগে। আৰু আজি আছিলে, দেন আজি কেঞ্চেল কৰিলে। কিছুমান মানে দুজনীমান নাই বুলি ক'লে। দেন মইতো খুব ভাল পালোঁ। আৰু যি ৰ'দ দিছে দেখিছে নাই আপোনালোকে?
ক'ত ৰ'দ দিছে দেখাইছোঁ। এয়া দেখিছে এনেকুৱা ফাটা চিটা ৰ'দ দিছে, কি ক'ম আৰু মইতো একদম খুব ভাল পাইছোঁ। আৰু এতিয়া মই কি কৰিম বুলি ভাবিছিলোঁ, মানে অথনি ওলাই কৰি হ'ল আৰু তাৰপাছতহে ফোন কৰিছে আজি নালাগে বোলে শিকাবলৈ। দেন মইতো শান্তি। দেন এতিয়া মই ভাবিছোঁ কি ৰিলচ বনাম আৰু এই ৰ'দত। কিন্তু আমাৰ এটা শক্তি আছে ৰিলচ বনাবলৈ, মানে যোনসকল ৰিলচ বনায় সেইটো কি কৰিব বাৰু, মানে অনুভৱ কৰিব পাৰিব আৰু যিমানেই ৰ'দ নিদিয়ক, যিমানেই বৰষুণ নিদিয়ক, ভিডিঅ' বনাব পালে। দেন এইফালে মই উলিয়াই থৈছোঁ চাদৰ এখন, কিন্তু মেখেলাখন কেলৈ নাই ওলোৱা কম ৰ'ব আপোনালোকক। ৰিলচৰ আঁৰৰ কাহিনী আজি আপোনালোকক দেখাম, দেন চাই থাকক ভিডিঅ'টো। আৰু এতিয়া মই এইফালে কেমেৰাটো ফিটিং কৰি লওঁ, অকণমান ওলাম আৰু ধুনীয়াকৈ ওলাম, মানে ষ্টাইল কৰিম আৰু অকণমানকৈ। আৰু ৰামিটো পুৰিয়ে যাব এতিয়া। এতিয়া এইখিনিতে এনেকৈ কৰি দেন দি দিলোঁ। দেন এইফালে মই দেন এতিয়া মই ক্ৰীম অকণ লগাম লেকমিৰ। মই এনেই ইমান ষ্টাইল নকৰোঁ, তথাপিও আৰু অকণমানতো কৰিব লগা হয় আৰু যিহেতু কলা মানুহ। দেন এতিয়া ছানস্ক্ৰীম অকণ লগাওঁ। ফাটাচিটা ৰ'দত ছানস্ক্ৰীম নলগালে কি হ'ব, লগাবই লাগিব। মায়ে চিপ কৰি চাইহে। গমছো কি ক'ম আৰু ৰাইচ। এই গৰমখনত ৰিলচ বনোৱা মানুহক কি বুলি কয় জনাবচোন কমেণ্টত। আৰু এইফালে আইনাৰ লগোৱা হ'ল। দেন এতিয়া লগাওঁ মাস্কাৰা। দেন মাস্কাৰা লগাই মইতো খুব ভাল পাওঁ। কোনে কোনে মাস্কাৰা লগাই বেছি ভাল পায় কমেণ্টত জনাব দেই ৰাইজ। হাঁহি মাস্কাৰা লগাইছোঁ ৰামে, কেতিয়াও লগায়ে পোৱা নাই মানে। গেট ৰেডি কৰিছোঁ। Get ready with me with reels. ফটোৱা ইংলিছ মাৰিছে আইদেউ। কি ধুনীয়া দেখিছে, কি ক'ম আৰু। আপোনালোকে চাব আকৌ ৰিলচবোৰ, কেলৈ চাই মই দম দিম আকৌ আপোনালোকক, দিলোৱে অলৰেডি। আৰু এইটো লিপষ্টিক হৈছে শাহু মা ভাগৰ, মই খুব ভাল পাওঁ, চুৰ কৰি থৈছোঁ। দেন মোৰ ষ্টাইল হৈ গ'ল।
ৰ'ব কাজল অকণ লগাই লওঁ কিনো এইফালে হৈছে ফাইনেল লুক আৰু এয়া হৈছে মেখেলা এক্সট্ৰা অথনি যে কৈছিলোঁ এক্সট্ৰা চাদৰখন উলিয়াই থৈছিলোঁ এয়া এক্সট্ৰা চাদৰখন উলিয়াই থৈছিলোঁ মানে মেখেলাখন পিন্ধিলেতো একদম উৎকট গৰম হৈ আছে ন সেইকাৰণে কি চাই আছ হা উঠাই দিম নেচাবি এনেকৈ দেন এতিয়া আৰু সেয়াই আৰু আমাৰ ৰিলছৰ আঁৰৰ কাহিনী এইফালে চাদৰ এক্সট্ৰা মেখেলা এক্সট্ৰা অথনি পিন্ধি থকা মেখেলাখন সেয়া আৰু এতিয়া বনাম আৰু এতিয়া বেং বাজিব আছেই যে গৰম উঠিছে দেখিছে নাই এইফালে যি ৰ'দ হেল্ল' ৰাইজ এইফালে ভিডিঅ' বনামকৈ এটা ৰিলছো নবনাম সেয়া দেখিছে নাই ইয়াত গোটেইখন বৰফ আহিছে নদীয়া বনাও নিপিনা খাবা নাখা মজা লাগিছে দাঁত সিৰিয়া গ'লগৈ অকণমান বেচাটোক দি দিছোঁ আৰু ভাল লাগি গৈছে দেই কি ক'ম আৰু ৰ'দ যে কমাই নাই কেতিয়া কমিব নাজানো আৰু কাম চাম নাই ভিডিঅ' বনানো নহয় আজিকালি চুবল দিয়েহে চুবল দিয়ে আগতে নিদিয়ে কেলাৰে কালিহে ধুৱাইছিলে পাহৰিলে ফৰেনিয়াৰ মানুহ ফৰেনিয়াৰ ফেচবুকৰ ভাইৰেল হৈ যাবি দেই মিনু দেখি গ'লে মিমি ভিডিঅ' কৰি দিছে চকুকেইটা ওলালে ৰাইজ এইফালে আমি পেহীহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু আহি এতিয়া লুডু খেলিম বুলি ভাবিছোঁ মোবাইলেই নাই পোৱা মন ক'ত আছে বা হেৰাই থাকিলে যে মানুহটো লুডু খেলি মোবাইলেই নাই পোৱা এইটো মোবাইলত লুডু ডাউনলোড কৰা নাই কিও এইটো নাই খোচোন বিচাৰি লওঁ দেই ৰাইজ আগফালে আছে কিন্তু salah lagi tuh salah ro mau pas lo bro kayak video itu lagi kilian nak kamar ya mama dia pokoknya salah gitu kहाँ घुमाए
हेलो गाइस सोनी के एकदम काम वो सब डाले निमक गमे ने पा कहां घुमाबी कहां घुमाबी हां तिनी जिकिलु आउ दुई লাগে দুই উইনার শেষ এ তুমি আতৰা কোনোবা এজনী আতৰা এই খেলিবা ছবিটা খেলি আছে ছবিটা পাৰি খুৱাব এতিয়া নকওঁ পাছত কম আৰু এইফালে ৰাতি শাক যোগাৰত হৈ আছে মই বনাইছোঁ দালি আৰু ভাত মায়ে পাতিলে মানে এতিয়া অকল দালিটো ভাজিবলৈ আছে আৰু এইফালে অকল আলু আৰু দালি তেনেকৈ আজি হ'ব আৰু খানাটো দেন এইফালে আমাৰ দুগৰাকী অতিথি দেখাইছোঁ অতিথি নহয় আমাৰ এয়া এইগৰাকী অতিথি দেই আৰু আন এগৰাকী এইগৰাকী দেখিছেনে ওহ ৰঙা নীলা চকু দুটা লৈ কি ক'ম আৰু ফৰেনিয়াৰ আহিছে ফৰেনিয়াৰ মেকুৰী কাৰোবাক লাগে যদি ক'ব নিদিওঁ কেলৈ দিম এফালে চোৱা এবাৰ ওপৰলৈ মাথাটো যে বেয়া নকৰ দেই এচা ফাল্টু নকৰ নহয় এইটো আমি দুটা খালি তাৰ চেহেৰাটো ইমান নাই দেখা কিন্তু মোৰ চেহেৰাটো এইজনী ময়ে নে কোন বাৰু আজিলৈ আহিছোঁ আকৌ নেক্সট ভিডিঅ'ত পুনৰ এটি একদম ধামাকা ভিডিঅ'ত তোমালোকক সকলোকে লগ পাম দেন আজিলৈ আহিছোঁ বাই বাই দেন গুড নাইট চি ইউ টুমৰো গাইছ